হেই গাইজ, গুড মৰ্নিং গাইজ। আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। গাইজ, ৰাতিপুৱাই উঠিলোঁ আৰু উঠি মুখ চুখ ধুই একেবাৰে গা চা ধুই চেম্পু কৰি আহিলোঁ। আজি 4-5 দিন পিছত চেম্পু কৰিলোঁ। মূৰটো একেবাৰে ওজন লাগি আছিল, সেইকাৰণে ভাবিলোঁ চেম্পু কৰি দিওঁ, মূৰটো পাতল লাগিব। বাৰু গাইজ, আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ। আমাৰ ঘৰত ঘৰচিৰিকা চৰাই আহিছে। ঘৰচিৰিকা চৰাইক দেখুৱাই আছোঁ, কিজানি বাঁহ ল'ব খুজি আছে, সেইকাৰণে বাৰে আহি আছে। মই আপোনালোকক দেখুৱাই আছোঁ। সৌটো গাইজ বাহিৰত ওলাই গৈছে। সৌটো গাইজ ওপৰত চালিৰ তলত কান্দি আছে, চিঞৰি আছে। চাওক, কিজানি তাত বাঁহ ল'ব খুজিছে। আৰু এতিয়া মই পাকঘৰত আহিলোঁ আৰু পাকঘৰত আহি চালোঁ মায়ে কি ৰান্ধি আছে। আজি মায়ে ৰান্ধি আছে আৰু এয়া হৈছে পানীলাও আৰু এইফালে আছে শাক ভাজি, ঢেঁকী শাক ভাজি আলুৰে সৈতে, আৰু এইফালে আছে মাছ, পানীলাওৰে সৈতে মাছ হ'ব আজি। এয়া হৈছে মাছ ভাজি কৰি থৈ দিছে মায়ে। তো এতিয়া মই ঘৰৰ ভিতৰত গৈ আছোঁ গাইজ, যিহেতু মায়ে ৰান্ধি আছে মানে আজি মোৰ ৰেষ্ট। আৰু এইফালে দেউতাই ইউটিউব চাই আছে, দেউতাৰ ৰুমত শুই। যিদিনা মায়ে ৰান্ধে সিদিনা মোৰ ৰেষ্ট, আৰু মই যিদিনা ৰান্ধো সিদিনা মাৰ ৰেষ্ট। ফাইনেলি গাইজ, মাৰ ৰন্ধা বঢ়া হ'ল আৰু ময়ো ভাত খাই আহিলোঁ। মা দেউতাও ভাত খালে আৰু ভাত খাই উঠাৰ পিছত এতিয়া অলপ সময় ৰেষ্ট ল'ম, আৰু ৰেষ্ট লৈ উঠাৰ পিছত তাৰপিছত আবেলিৰ ভিডিঅ' আপোনালোকক দেখুৱাম। চ' ফাইনেলি গাইজ আবেলি হ'ল, আৰু আবেলি এতিয়া কেইটা বাজিছে? এতিয়া 3:30 বাজিছে, আৰু মই ৰেষ্ট লৈ উঠিলোঁ এতিয়া, আৰু আপোনালোকক বাহিৰৰ দৃশ্য দেখুৱাই আছোঁ এতিয়া। আৰু মোৰ ৰুমৰ পৰা এয়া হৈছে বাহিৰৰ দৃশ্য। এয়া চাওক, ৰ'দ আছে, অলপ ৰ'দ আছে। এয়া দেখিছেনে? আমাৰ ৱালত সৌ যে দেখা পাইছে ৱালখনত অলপ ৰ'দ পৰি আছে। শীতকালৰ ৰ'দ আৰু কিমাননো আৰু টান ৰ'দ হ'ব, সেইকাৰণে কুমলীয়া ৰ'দ কাৰণে বেছি দেখা নাপায় ভালকৈ, তথাপিও দেখা পোৱা গৈছে। আৰু এয়া হৈছে মোৰ ৰুম। মোৰ ৰুমৰ দুখন গড্ৰেজৰ একেই ৰং, এয়া আপোনালোকে দেখা পাইছে। এয়া হৈছে মোৰ ডাঙৰ গড্ৰেজ, আৰু এয়া হৈছে মোৰ সৰু গড্ৰেজ, কাপোৰ থোৱা গড্ৰেজ। আৰু এই বেগখন যে দেখা পাইছে গাইজ, এই বেগখন হৈছে মোৰ বিয়াত দিছিলে কম্বল। এইটো আমাৰ মামাই দিছিলে। আমাৰ ঘৰখন যিজন ব্যক্তিয়ে বনাইছিলে সেই মামাজনে দিছিলে এইখন কম্বল দিছিলে মোক। কম্বলখন ভাল লাগিছে, চাওকচোন আপোনালোকৰ কেনে লাগিছে। এয়া গাইজ, গোলাপ ফুলৰ ছবি আছে। এইটো মই ইউজ কৰা নাই, এতিয়ালৈকে ইউজ কৰা নাই। এতিয়ালৈকে মই এইটোৱে ইউজ কৰি আছোঁ, যিহেতু মোৰ এইটোৱে ইউজ কৰি বহুত ভাল লাগিছে, সেইকাৰণে মই এইখনক থৈ দিছোঁ। এইখন পিছত ব্যৱহাৰ কৰিম। যেতিয়া এইখন নষ্ট হৈ যাব, তেতিয়া সম্পূৰ্ণৰূপে এইখন নষ্ট হৈ গ'লে তেতিয়া এইখন ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ। বলক গাইজ, এতিয়া কম্বলখনক থৈ দিওঁ, ইয়াক তাৰ ঠাইত থৈ দিওঁ। আৰু এইখন হৈছে মোৰ ছাইড বেগ। মোৰ ছাইড বেগত কি আছে? মোৰ ছাইড বেগত বহুত কিবা কিবি আছে গাইজ।
ধন সম্পত্তি বহুত কিবা কিবি আছে সাইড বেগত এইখন বেগৰ পৰা মই ৰাতিপুৱাই ইয়াৰে পৰা মই তৈয়াৰী হওঁ মানে ইয়াৰে পৰা ৰেডি হওঁ মুখত ক্ৰীম শ্ৰীম হানো এইখন বেগত থৈ দিছোঁ আৰু এইখন ষ্টাৰ যে দেখা পাইছে এইখন ষ্টাৰ বেগত নাছিলে এইখন ষ্টাৰ মই এক্সট্ৰাকৈ লগাইছোঁ ফেবিকুইক আঠাৰে এইখন ষ্টাৰ মই নিজে লগাইছোঁ আৰু কালাৰো কৰিছোঁ এই নীলা ৰঙৰ কালাৰটো নাছিলে এইটো হোৱাইট কালাৰ আছিলে এই হোৱাইট কালাৰটোৰ পৰা মই নীলা ৰং দিছোঁ নীলা ৰং কৰিছোঁ তো মোৰ বেগত লগোৱা ষ্টিকাৰখন কেনে লাগিছে আপোনালোকে কমেণ্ট যোগে কমেণ্ট কৰিবলৈ নাপাহৰিব এয়া হৈছে গাইজ মই নিজে লগোৱা ষ্টিকাৰ বেগত কোনো ধৰণৰ এই কিনাৰ সময়ত নাছিলে অলৰেডি নাছিলে এইখন মই নিজে লগোৱা হয় তো আৰু এয়া হৈছে দালি গাইজ মচুৰ দালি ৰান্ধি আছে মায়ে দেউতাই যিহেতু বাইদেউহঁতৰ ঘৰত ভাত লৈ যাব সেইকাৰণে ডাঙৰ বাইদেউহঁতৰ ঘৰত ভাত লৈ যাব যিহেতু সেইকাৰণে মায়ে ৰান্ধি আছে আবেলি সোনকালে ৰান্ধি আছে আৰু এয়া হৈছে কলডিল দেখা পাইছেনে গাইজ এয়া হৈছে কলডিল কাটি থৈ দিছে মায়ে আঠিয়া কলৰ ডিলা গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আকৌ আন এটা নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈকে আপোনালোক সকলোৱে সুস্থ থাকক ভালে থাকক আৰু সদায় হাই থাকক ধন্যবাদ থেংক ইউ ছ' মাছ